নমস্কাৰ, মই তেহচিন আখতাৰ আৰু আপোনালোক সকলোকে মোৰ এটি নতুন ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ মোৰ এটা প্ৰশ্ন আছে। আপুনি আটাইতকৈ বেছি ভাল পোৱা মানুহখিনিয়ে বাৰু আপোনাক কষ্ট দিয়ে নেকি? হয়তো সেয়া আপোনাৰ হাজবেণ্ড হ'ব পাৰে, আপোনাৰ পেৰেণ্টছ হ'ব পাৰে, আপোনাৰ ইন-লজ হ'ব পাৰে, ৰিলেটিভছ হ'ব পাৰে, বা আপোনাৰ কোনোবা ভাল বন্ধু। আপুনি তেওঁলোকৰ পৰা ভাল পোৱা এক্সপেক্ট কৰে, কিন্তু তেওঁলোকে আপোনাক ওলোটাকৈ ক্ৰিটিচাইজ কৰে, মনত দুখ দিয়ে, আপোনাক ঠাট্টা কৰে। হয়তো এনেকুৱা ধৰণৰ কথা কয় যে তুমি দেখোন এই কামটোৱে নাজানা। এইখিনিয়ে নাজানা যদি আৰু লাইফত কি কৰিবা? বা জীৱনত একো নহ'ব তোমাৰ। বা তুমি বহুত বেছি ইমোচনেল। তুমি এইটো কৰিবলৈ গ'লে হয়তো ফেইল কৰিবা। হয়নে তেনেকুৱা? যে নিজে ভাল পোৱা মানুহখিনিয়ে এনেকুৱা ধৰণৰ যদি কথা কয়, তেতিয়াহ'লে নিজৰ ওপৰত বিশ্বাস আৰু কেনেকৈ থাকিব? আৰু সেই কথাখিনি আপুনি বাৰে বাৰে শুনোতে আপোনাৰ নিজৰ ওপৰত বিশ্বাস নোহোৱা হৈ যায়। আপোনাৰ এনেকুৱা লাগে যে মই কোন এতিয়া মই বুজিয়ে নোপোৱা হৈছো। কাৰণ ইমানবোৰ মানুহৰ কথা শুনি নিজক আপুনি চিনি নোপোৱা হৈ গৈছে। তেওঁলোকৰ কথাত আপুনি বেছি বিশ্বাস কৰে নিজৰ ওপৰত বিশ্বাস কৰাতকৈ। আৰু যদি আপোনাৰ এনেকুৱা লাগিছে যে তেহচিনে দেখোন এইখিনি মোৰেই কথা কৈ আছে, তেতিয়াহ'লে এই ভিডিঅ'টো কিন্তু শেষলৈকে চাব। কাৰণ আজি মই এনেকুৱা কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিখিনি বস্তু মই নিজেই ভুক্তভোগী। আৰু মোৰ এনেকুৱা এতিয়া লাগে যে এই কথাখিনি মই কিয় আগতে নেজানিছিলো। হয়তো লাইফটো আৰু বহুত ধুনীয়া হ'লহেঁতেন। গতিকে কওকচোন, কোনটো কথাই আপোনাক আটাইতকৈ বেছি কষ্ট দিয়ে? অ'কে, কমেণ্টত লিখকচোন, আটাইতকৈ আপোনাক কষ্ট দিয়া কথাটো কি হয়? মই কিন্তু প্ৰত্যেকৰে কমেণ্ট পঢ়িম, ঠিক আছে? আৰু সেই কথাখিনিয়ে যে আপোনাক কষ্ট দিয়ে, সেই কষ্টখিনি আপুনি পায়, কথাখিনি শুনাৰ লগে লগে কষ্ট পায়। কিন্তু তাৰ পিছত আপোনাৰ মানসিক স্থিতি কেনেকুৱা হ'বলৈ লয়? নিজক আপুনি কেনেকৈ চাবলৈ লয়, যেতিয়া মানুহে আপোনাক তেনেকুৱা ধৰণৰ কথা কয়, আপুনি হাৰ্ট হোৱা কথা, আপোনাক ঠাট্টা কৰে, আপোনাক ডাউন দিয়ে। যদি আপোনাক কয় যে চোৱাচোন আমুকে নিজৰ জীৱনত ইমান কিবা কিবি কৰিলে, তুমি কি কৰি আছা? বা তুমি স্মাৰ্ট নহয়, একো কৰিব নোৱাৰিবা। প্ৰথমতেতো হাৰ্ট হ'লে, কিন্তু তাৰ পিছত কি হয়? তাৰ পিছত হয়তো আপুনি লাহে লাহে তেওঁলোকক বুজাবলৈও বন্ধ কৰি দিয়ে যে এনেকৈ নকবা বা মই তেনেকুৱা নহয়। প্ৰথমতে হয়তো চেষ্টা কৰিছিল। এতিয়া হয়তো আপুনি মনে মনে সেই কথাখিনি একচেপ্ট কৰিবলৈ ল'লে যে হয়তো ঠিকেই কৈ আছে। আৰু তাৰ পিছত আপুনি আনেতো ক্ৰিটিচাইজ কৰা বাদেই দিয়ক, আপুনি নিজেও নিজৰ কথা তেনেকে ভাবিবলৈ লয়। নিজেও নিজক এনেকুৱা ধৰণৰ কথা কৈ থাকে। কিবা এটা কাম কৰাৰ আগত, কিবা এটা আৰম্ভণিৰ আগত আপোনাৰ মনলৈ অলৰেডি সেই ডাউটবিলাক আহি যায় যে যদি মানুহে মোৰ ওপৰত হাঁহে, যদি মই ফেইল কৰোঁ, মই চাগে সঁচাকেই নোৱাৰিম। হয়তো লাহে লাহে আপুনি আপোনাৰ থটছ, যিবিলাক আপোনাৰ ক্ৰিয়েটিভ থটছবিলাককো আপুনি নিজেই মানে ভাবিবলৈ লয় যে মই এইখিনি কথা ক'লে হয়তো মানুহে মোক হাঁহিব। বা হয়তো মই সপোন এইবিলাক আৰু মোৰ কথা নহয়। মই চাগে নোৱাৰিম। বা আপুনি কি বিচাৰে সেই কথাখিনিও হয়তো আপুনি মানুহৰ লগত শ্বেয়াৰ কৰা বন্ধ কৰি দিয়ে। এইটো কাৰণে নহয় যে আপুনি হেপিনেছ ডিজাৰ্ভ নকৰে, কিন্তু আপুনি হয়তো এইটো পাহৰিয়ে গৈছে যে হেপিনেছ কি বস্তু। আৰু আটাইতকৈ দুখ লগা কথাটো কি জানেনে? বহুত স্পেচিয়েলি মহিলা মানুহে হয়তো এইটো ৰিয়েলাইজো নকৰে যে তেওঁৰ লগত এনেকুৱা হৈ আছে। তেওঁলোকে চিম্পলি ভাবিবলৈ লয় যে মানুহৰ জীৱন এনেকুৱাই বা মোৰ কপালখন এনেকুৱাই। হয়তো ভগৱানে মোৰ কাৰণে এনেকেই কষ্ট লিখিছে, কষ্ট পোৱাটো লিখিছে। আৰু তাৰপিছত প্ৰতিদিনেই আপোনালোকে দেখিব যে প্ৰত্যেকটো দিনে একে নিচিনাই হৈ যায়। ৰাতিপুৱা উঠে,
উঠি পেলাই নিজৰ কাম বন কৰে, নিজৰ ৰেছপন্সিবিলিটিজ, ল'ৰা ছোৱালী, হাজবেণ্ড, ঘৰ, চবকে ভালে ৰাখিবলৈ চেষ্টা কৰে। আৰু যেতিয়া অকলশৰে বহে তেতিয়া ট'টেলি মানে এমটি। তেতিয়া মনত নানান চিন্তা আহে যে মই কিয় জীয়াই আছো, এইটো কিবা জীৱন হ'ল নেকি, বা মোৰ কিয় অনবৰতে ভাগৰ লাগি থাকে মই নাজানো, কিয় একো ভাল নলগা হৈ গ'ল জীৱনত, এনেকুৱা ধৰণৰ চিন্তাধাৰা আহে। বিনা কাৰণত কান্দি থাকিবলৈ মন যায়, গমো নাপায় যে কি কথা, কি বতৰা, কিয় ইমান ভাবি আছে, কিয় ইমান অভাৰ থিংকিং হৈ আছে। গতিকে মুঠতে জীৱনটো ভাল নলগা হৈ যায়। কিন্তু ইয়াৰ মাজতো মই আপোনালোকক এটা ভাল কথা ক'বলৈ বিচাৰো। আপোনাৰ যদি এনেকুৱা লাগি আছে, জানিব যে there is nothing wrong with you, ঠিক আছে? আপুনি এনেকুৱা একো কৰা নাই যাৰ কাৰণে আপুনি এই লাইফটো ডিজাৰ্ভ কৰি আছে। জানিব যে আপোনাৰ মনটোৰ ভিতৰত ইমান বেছি পেইন আছে, ইমান বেছি দুখ আছে, যি দুখ আপুনি বহুত দিনৰ পৰা মানে আপোনাৰ জীৱনলৈ ইমান দিনৰ পৰা আহি আছে, আহি আছে, আহি আছে, আৰু যিমান সময় পাৰ হৈ হৈ গৈ আছে, সেই দুখবিলাক আপোনাৰ অন্তৰত জমা হৈ হৈ গৈ আছে। সেই দুখখিনিয়ে যেতিয়া ইমান বছৰ ধৰি পেলাই জমা হৈ থাকে, তেতিয়া আমি নিজক যেনেকৈ চাওঁ, নিজক যেনেকৈ অনুভৱ কৰোঁ, সেই বস্তুবিলাকেই চেঞ্জ হৈ যায়। আমি নিজৰ জীৱনটো পেইনফুল বুলিয়ে ভাবিবলৈ লওঁ। আৰু এই পেইনখিনি যে আমি এনেকে লাহে 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 জমা কৰি 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 ইমান বেছি পেইনফুল কৰি দিছোঁ, ঠিক তেনেকেই এই দুখখিনি, এই কষ্টখিনি, এই পেইনখিনিও আমি লাহে 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 ৰিলিজো কৰিব পাৰিম। অ'কে, যেনেকে আপুনি জমা কৰিছিল তেনেকে আপুনি ৰিলিজো কৰিব পাৰিব। এনেকুৱা নহয় যে এই বস্তুখিনি আপোনাৰ লগত সদায় থাকিবই লাগিব। আপুনি ডিচিজন ল'ব লাগিব যে য়েছ, মই এই পেইনখিনি লাহে লাহে আঁতৰাবলৈ বিচাৰিছোঁ, ওৱান ষ্টেপ এট আ টাইম। এখোজ এখোজকৈ, অলপ অলপকৈ আপুনি এইখিনি ৰিলিজ কৰিব লাগিব, যেনেকৈ আপুনি অলপ অলপকৈ জমা কৰি কৰি গৈ আছে। এতিয়া ধৰক আপুনি ইমাজিন কৰক যে আপোনাৰ ভৰিত এটুকুৰা মানে আপুনি দুখ পাইছে বা ঘাঁ হৈছে, কাটিছে, ঠিক আছে? আৰু যেতিয়া আপুনি খোজ কাঢ়ে, প্ৰত্যেকটো খোজতে আপুনি কষ্ট পায়। হয়তো মানুহে আপোনাৰ পিনে চাই পেলাই ভাবে যে এই আৰু কিয় এনেকে খোজকাঢ়ি আছে, কিয় অকণমান জল্দি খোজকাঢ়িব নোৱাৰা নেকি? কিন্তু মানুহেতো নাজানে যে আপোনাৰ ভৰিত আপুনি দুখ পাই থৈছে। তাৰ মানেতো এইটো নহয় যে আপুনি জল্দি খোজকাঢ়িব পৰা নাই মানেতো আপুনি দুৰ্বল নহয়। প্ৰব্লেমটো এইটো যে আপোনাৰ ভৰিখনত আপোনাৰ কাটিছে, আপুনি দুখ পাই আছে কাৰণেই আপুনি খোজকাঢ়িব পৰা নাই। বহুত মানুহৰো তেনেকুৱা হয়, যেতিয়া সেই ঘাঁ টুকুৰা যেতিয়া গাৰ বেলেগ পাৰ্টত নহয় পেলাই যেতিয়া আপোনাৰ অন্তৰত লাগি থাকিব, মানুহে সেই ঘাঁখিনি দেখা নাপায়। যে সেই ঘাঁখিনিৰ কাৰণে যে আপুনি কষ্ট পাই আছে, সেই কষ্টখিনিও দেখা নাপায়। তেওঁলোকে জাষ্ট আপোনাক জাজ কৰি থাকে যে এই কিয় জীৱনত সোনকালে আগবাঢ়া নাই। কিন্তু আপুনিহে জানে যে আপোনাৰ অন্তৰত ঘাঁ লাগি আছে, আপুনি কেনেকৈ খোজ কাঢ়িব, আপুনি কেনেকৈ জীৱনত জল্দি আগুৱাই যাব। প্ৰথমতে আপুনি সেই ঘাঁখিনি শুকাবলৈ দিব লাগিব, হিল হ'বলৈ দিব লাগিব। তাৰ পিছতহে আপুনি জীৱনত স্পীডত আগুৱাই যাব পাৰিব। অ'কে? গতিকে আজি আপুনি যিটো ফিল কৰিছে, সেই বস্তুটো আপোনাৰ পাৰ্মানেণ্ট নহয়। আপুনি সেই বস্তুটোক লৈ পাৰ্মানেণ্টলি তেনেকৈ আপুনি জীয়াই থাকিব নালাগে। হয়তো আপোনাৰ জীৱনত বহুত দুখ আছে, যি আপুনি বহুত দিন ধৰি ধৰি ৰাখিছে নিজৰ মনত। হয়তো আপুনি এইটোও বিলিভ কৰি আছে যে মোৰ জীৱনটো এনেকুৱাই, কিন্তু সেইটো নহয়। আমাৰ হৃদয়খনো, আমাৰ অন্তৰখনো আমাৰ শৰীৰটোৰ নিচিনাই। যেতিয়া ঘাঁ লাগি থাকিব, সেই ঘাঁখিনিক আমি মৰম দিবই লাগিব, হিল হ'বলৈ দিবই লাগিব। যিখিনি আমি কষ্ট পাই থৈছোঁ, ইম'চনেলি যিখিনি কষ্ট পাই থৈছোঁ, সেইখিনিকো আমি হিল হ'বলৈ দিব লাগিব। কিন্তু প্ৰব্লেমটো ক'ত জানেনে? আমাক কেতিয়াও এই বস্তুটো শিকোৱাই নাই যে আমি সেই ঘাঁখিনিক কেনেকৈ শুকাবলৈ দিম।
গাত ঘা লাগিলে বাৰু ডক্তৰৰ ওচৰত গৈছো, মেডিচিন লগাইছো, খাইছো, ভাল হৈছে। কিন্তু যেতিয়া অন্তৰত ঘা লাগি থাকে, তেতিয়া তেতিয়া আমাক কি কয়, কি কৰিব লাগে বুলি কয়? মনে মনে থাক, এডজাষ্ট কৰিবই লাগিব, এনেকেই চলে, এনেকুৱাই পৃথিৱীখন, মানুহ এনেকুৱাই, এনেকেই চলি যাব লাগিব। গতিকে আমিও তেনেকেই চলি গৈ থাকো। যদিও অন্তৰত ঘা লাগি থাকে, সেই ঘাখিনিক আৰু বেছি আঘাতে দি থাকে মানুহে ওলোটাকে, আৰু বেছি কেঁচাই হৈ হৈ গৈ থাকে। কিন্তু আজি যদি আপুনি এই ভিডিঅ'টো ইয়ালৈকে চাইছে, তেতিয়াহ'লে আপুনি কিবা এটা বেলেগ চুজ কৰিব পাৰে আপোনাৰ জীৱনত। আপুনি নিজক ভাল পাবলৈ আৰম্ভ কৰিব পাৰে। নিজক আপুনি মৰম দিবলৈ পাৰে। মানুহে আপোনাক যিবিলাক কষ্ট দি আহিছে, যিবিলাক হাৰ্টফুল কথা কৈ আহিছে, যিবিলাক কথা আপোনাৰ মনলৈ আহে, আপুনি ভাবে যে এক্সপ্ৰেছ কৰিম কিন্তু কৰা নাই, তেওঁলোকে দিয়া সেই কষ্টবোৰক আপুনি ক'ব পাৰে যে নাই, মই মই এই কথাখিনি আৰু এতিয়া বিশ্বাস নকৰো, এইখিনি মিছা। অ'কে? আৰু যেতিয়া আপোনাৰ অন্তৰে হিল হোৱা আৰম্ভ কৰিব নহয়, তেতিয়াহে আপুনি দেখিব যে জীৱনটোত কিছুমান চেঞ্জেছ আহিছে। আপুনি আকৌ স্মাইল কৰিব পৰা হ'ব। নিজৰ ওপৰত আপোনাৰ ডাউটছ অহা বন্ধ হৈ যাব। আপুনি পাতল হ'বলৈ আৰম্ভ কৰিব। আপুনি এই কথাটো বিলিভ কৰা আৰম্ভ কৰিব পাৰিব যে ৱাও, লাইফটো চাগে চেঞ্জ হ'ব পাৰে, কিবা এটা ভাল হ'ব। সেই বিলিভটো অহা ষ্টাৰ্ট হ'ব। আৰু যেতিয়া আপুনি সেই চেঞ্জেছখিনি লাহে লাহে নিজৰ ভিতৰত আহিবলৈ দিব নহয়, তেতিয়া আপুনি দেখিব যে আপোনাৰ লাইফটো লাহে লাহে চেঞ্জ হ'বলৈ ধৰিছে। আৰু সেইটো কাৰণেই হিলিং ইজ চ' ইম্পৰ্টেণ্ট। কাৰণ যেতিয়া আপোনাৰ মনটো পিচফুল হয়, আপুনি দেখিব যে আপুনি এটা ধুনীয়া, ইজি আৰু ভাল লগা হেপী লাইফ ক্ৰিয়েট কৰিব পৰা হৈছে। আপুনি নিজক একচেপ্ট কৰিব পৰা হ'ব। যিটো লাইফ আপুনি একচুৱেলি ডিজাৰ্ভ কৰে, সেই লাইফটো আপুনি ক্ৰিয়েট কৰিব পৰা হ'ব। অ'কে? আৰু আজি আপোনাৰ যদি লাগিছে যে এই কথাখিনি দেখোন হয়, মোৰ এনেকুৱা লাগে, এইটো সঁচা, হয়তো বহুত মানুহৰ এনেকুৱা হয়, হয়তো আপোনাৰ ঘৰত বা আপোনাৰ ৰিলেটিভৰ মাজত, আপোনাৰ ফ্ৰেণ্ডছৰ মাজত এনেকুৱা কিছুমান মানুহ থাকিব পাৰে, যাৰ এনেকুৱা হৈ আছে। অ'কে? গতিকে যদি আপুনি বিচাৰে হিল হ'বলৈ, বা যদি আপুনি বিচাৰে যে আপোনাৰ ফ্ৰেণ্ডছ, ফেমিলিৰ কোনোবা হিল হ'ব লাগে, তেতিয়াহ'লে আপোনালোকে মোৰ ফ্ৰী হো'অপনোপনো হিলিং ৱেবিনাৰটো জইন কৰিব পাৰে, যি হ'বলৈ গৈ আছে অহা শনিবাৰে 5টা বজাৰ পৰা। অ'কে? এইটো কমপ্লিটলি ফ্ৰী হয়, যিটো মই কৈছোঁ যে মই নিজৰ লাইফত মোৰ বহুত আপছ এণ্ড ডাউনছ আহিছে, যাৰ কাৰণে মই এই জগতখনত সোমালোঁ। গম নোপোৱাকৈ ইউনিভাৰ্ছে মোক হিলিং জগতখনলৈ আনিলে। নিজক হিল কৰিবলৈ সক্ষম হৈছোঁ, আৰু এতিয়া চেষ্টা কৰোঁ যাতে মেক্সিমাম মানুহক সহায় কৰিব পাৰোঁ হিল হ'বলৈ। আৰু সেইটো কাৰণে মই ছেটাৰডেৰ হো'অপনোপনো হিলিং এটা ছেশ্যন ৰাখিছোঁ, যিটো কমপ্লিটলি ফ্ৰী হয়, সকলোৱে কৰিব পাৰে। ইয়াত আপোনাৰ কোনো মানে একো প্ৰি ৰেকুইজিট নাই যে আমুকটো শিকা হ'লেহে পাৰিব, আমুকটো জানিলেহে পাৰিব, সকলোৱে কৰিব পাৰিব। ঠিক আছে? একদম চিম্পলি মই আপোনালোকক ধুনীয়াকৈ গাইড কৰি যাম যে আপোনালোকে নিজৰ ইম'চনেল পেইনবিলাক কেনেকৈ ৰিলিজ কৰিব পাৰিব, কেনেকৈ পাতল হ'ব পাৰিব, কেনেকৈ এটা ধুনীয়া হেপী লাইফ ক্ৰিয়েট কৰিব পাৰিব, কেনেকৈ নিজৰ ওপৰত আকৌ বিশ্বাস আনিব পাৰিব। অ'কে? আৰু আপোনাৰ যদি এনেকুৱা লাগে যে হয়, মই বহুত দিনৰ পৰা বহুত পেইন কেৰি কৰি আছোঁ, তেতিয়াহ'লে এই ৱেবিনাৰটো আপোনাৰ কাৰণেই হয়। মোৰ নম্বৰটো দিয়া আছে, আপোনালোকে মেছেজ কৰিব পাৰে, হিল বুলি মেছেজ কৰি দিব 8638735397 এই নম্বৰটোত, আৰু ফ্ৰী ছেশ্যনটো জইন কৰিব। আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে কিন্তু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। মই জানো যে বহুত মানুহৰ কামত আহিব, বহুত মানুহ এনেকুৱা আছে যোনে দুখ কৰি থাকে, বুজি নাপায়, লাইফটোত অন্ধকাৰ দেখি আছে, হয়তো ইউটিউবত যে এনেকুৱা ইনফৰমেশ্যন আছে সেই বস্তুটোও নাজানিব পাৰে। গতিকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, যাতে সকলোৰে কামত আহে। সকলো ভালে থাকিব। বহুত বহুত ধন্যবাদ।